মচুৰ দালি হয়, দেখিছে মচুৰৰ দালি মই জালি কোমোৰাৰে বনাম আজি। জালি কোমোৰা হয়, জালি কোমোৰাটো মই গোল গোলকৈ কুটি লওঁ, কাটি মই দালিত দিম। দেখিছে মই এনেকৈ কাটি লৈছোঁ, কাটি কেনে মই ধুই লৈছোঁ, ধুই মই ইয়াতে ৰেডি কৰি লৈছোঁ। মই এতিয়া বহাই দিম। এইটো বুঢ়া জালি কোমোৰা। দালিখন বহাই দিছিলোঁ, দালিখন আধা ফুটা হৈছে। মই ইয়াতে এতিয়া নিমখ দিলোঁ, দি কেনে মই এতিয়া ঢাকনি লগাই দিম যাতে দালিখিনি সিজি যায় আৰু কোমোৰাখিনি। ইয়াৰ পাছত মই ঢাকনি লগাই থৈছিলোঁ, এতিয়া মই ঢাকনিখন আঁতৰাই দি আহিছে, ওপৰৰ ফেনাবোৰ পেলাই লওঁ। আলু গুটি দিম, অকণমান থাকিব দিম, ওপৰৰ ফেনাবোৰ পেলাই। তাৰপিছত মই দালিখন চম্ভাৰৰ বাবে ৰেডি কৰি ইয়াতে এটা জলকীয়া দুফাল দি দিছোঁ। মই এতিয়া দালিখিনি দি দিছোঁ। উতল আহিলে মই নামাই ল'ম। এয়া তিনিমিহলি শাক হয়, তিনিমিহলি শাকখিনি মই ধুই ৰেডি কৰি লৈছোঁ। মই কুটি লওঁ। শাকখিনি কুটি লৈছোঁ, শাকখিনি ঢাকি থ'ম। ঢাকনিখন গুচাই দিওঁ, পানী ওলাই আহিছে শাকৰ পৰা। নিমখ দিছিলোঁ মই, এতিয়া অকণমান হালধি গুড়ি দিছোঁ। দেখিছে পঠাৰ মাংসখিনি মই ধুই ইয়াতে ৰেডি কৰি লৈছোঁ আৰু নিমখ, হালধি গুড়ি আৰু নিমখেৰে মই সানি 15 মিনিটৰ পৰা 20 মিনিটলৈ থৈ দিম। তাতে আদা, পিঁয়াজ, জলকীয়া, ইয়াতে মই গোটা জিৰা দিছোঁ 2 চামুচ, জালুকৰ গুড়ি 1 চামুচ, হালধি গুড়ি আধা চামুচ আৰু জলকীয়াৰ গুড়ি ইয়াতে 1 চামুচ। গোটেইখিনি মই একেলগে মিশ্ৰণখিনি একেলগে গোটেই পেষ্ট বনাই লওঁ। আলুখিনি ৰঙাকৈ ভাজি দিছে, আলুখিনি এতিয়া নমাই লওঁ। মই ইয়াতে হালধি নিমখ সানি থোৱা মাংসখিনি দি দিছোঁ। তাৰপিছত ঢাকনি পিছত মছলা দি দিওঁ। ঢাকনিখন আঁতৰাই লৈ পেষ্ট কৰা মছলাখিনি দি দিছোঁ। ঢাকি দিছোঁ। দেখিছে গৰম মছলাখিনি মই পাতাত পিচি ৰেডি কৰি লওঁ। ধুনীয়াকৈ ভাজি লৈছোঁ। মই এতিয়া গুচাই লওঁ। ভাজিম। গৰম পানী ব্যৱহাৰ কৰিম। মই কিন্তু গৰম পানী ব্যৱহাৰ কৰিছোঁ। আলুখিনি সিজি গ'লে মই নমাই লওঁ। মই ঢাকনিখন গুচাই লৈছোঁ। মই এতিয়া গৰম মছলাখিনি দি দিছোঁ। উতলিব দিম, উতলা হ'লে মই নামাই ল'ম। নামাই আপোনালোকক দেখাইছোঁ। আজি দুপৰীয়াৰ এসাঁজ শাক ভাজি, কোমোৰা আৰু মচুৰ দালি বনালোঁ আৰু এয়া পঠাৰ মাংস ৰেডি হৈ গ'ল। মই এতিয়া খাবলৈ দিছোঁ। প্ৰথমৰ পৰা শেষলৈ কেনেকৈ বনালোঁ দেখালোৱে গোটেইখিনি ৰেচিপি। আশা কৰিছোঁ আপোনালোকে